বহুত মানে ভয় লগা কথা আজি এইটো সেকেন্ডত কৰিছে হয় সিসিটিভি ভিজুৱেলত পুৰা ক্লিয়াৰলি ওলাইছে সুইফট ডিজায়াৰ এখন আহিছে ল'ৰা এটা নামিছে তাই বহি থকা ছোৱালীজনীক নমুৱাইছে আৰু তাইক ষ্টেপ কৰিছে সিসিটিভিত হেতু দেখুৱাইছে গুৱাহাটীৰ ৰাজপথত ভয়ংকৰ ঘটনা দিন দুপৰতে যুৱতীক চুৰিকাঘাত কৰি পলায়ন দুৰ্বৃত্তৰ লাস্কেটৰ নাহৰণি পথত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আৰু এখন সুইফট ডিজায়াৰ বাহনত আহিছিল দুৰ্বৃত্তৰ এটা দল আৰু চুৰিকাঘাতৰ ফলত গুৰুতৰভাৱে আহত যুৱতীগৰাকীৰ নাম হৈছে মৌচুমী গগৈ ৰেপিডৰ বাবে ৰাজপথত অপেক্ষা কৰি আছিল যুৱতীগৰাকী আৰু গুৰুতৰভাৱে আহত যুৱতীগৰাকীক ততাতীয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়তে মৃত্যু হয় যুৱতীগৰাকীৰ আৰু ঘটনাস্থলীত উপস্থিত হৈ হাতীগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৰাজধানী দিছপুৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আৰু এই ঘটনাক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি গুৱাহাটীৰ ৰাজপথত ভয়ংকৰ ঘটনা দিন দুপৰতে যুৱতীক চুৰিকাঘাত কৰি পলায়ন দুৰ্বৃত্তৰ লাস্কেটৰ নাহৰণি পথত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা এখন সুইফট ডিজায়াৰ বাহনত আহিছিল দুৰ্বৃত্ত আৰু চুৰিকাঘাতৰ ফলত গুৰুতৰভাৱে আহত হয় মৌচুমী গগৈ নামৰ যুৱতীগৰাকী আৰু যুৱতীগৰাকী স্বাস্থ্য বিভাগত কৰ্মৰত আছিলে আৰু যুৱতীগৰাকীৰ ঘৰ মৰাণত বুলি জানিব পৰা গৈছে ৰেপিডৰ বাবে ৰাজপথত অপেক্ষা কৰিছে যুৱতীগৰাকী গুৰুতৰভাৱে আহত যুৱতীগৰাকীক ততাতীয়াকৈ জিএমচিএইচলৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়ত মৃত ঘোষণা কৰে যুৱতীগৰাকীক আৰু ঘটনাস্থলীত উপস্থিত হৈ হাতীগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৰাজধানী দিছপুৰত সংঘটিত হৈছে এই সংঘটিত ভয়ংকৰ ঘটনাটোক লৈ এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে হয় সিসিটিভি ভিজুৱেলত পুৰা ক্লিয়াৰলি ওলাইছে ছোৱালীজনীয়ে যেতিয়াই ৰেপিড' বা তেনেকুৱা ধৰণৰ উবৰ বাইকৰ দৰে উঠিবলৈ খুজিছে কাৰণ তাই সদায় সেই তাতে যায় বুলি জানো আমি নিজে মানে নচলায় এই ৰেপিড' বা তেনেকুৱা ধৰণৰ এটা কথা যে তেখেতে যুৱকৰ বিৰুদ্ধে গোচৰ দিছিলে হেৰিত পাণবজাৰ থানাত কি আছিলে সেইটোৰ বিষয়ে সেইটো ক'লোৱে ছোৱালীজনী চুইফট ডিজায়াৰ এখন আহিছে ল'ৰা এটা নামিছে তাই বহি থকা ছোৱালীজনীক নমুৱাইছে আৰু তাইক ষ্টেপ কৰিছে সিসিটিভিত হেতু দেখুৱাইছে আৰু বহুত মানুহে তাৰমানে ৰাস্তা দি অহা যোৱা কৰা মানুহে দেখিছে ইতিমধ্যে যিহেতু আমি নাছিলোঁ সেইখিনি সময়ত সেই কথাটো মই সিসিটিভি যি দেখিছোঁ সেইটোহে ক'ব পাৰিম কিন্তু বহুত মানে ভয় লগা কথা আজি এনেকুৱা ধৰণৰ মোৰ ঘৰৰ মুখত ৰাস্তাতে এনেকুৱা ধৰণৰ যদি ষ্টেপ কৰিছে এইটো সেকেন্ডত কৰিছে ছোৱালীজনী তাকে বাচিব বুলি তাকে সেইটো খবৰহে মই শুনিবলৈ ৰৈ আছো এতিয়া নাই সেইটো গম নাপাওঁ মই নাছিলোঁ যিহেতু নাই তেনেকুৱা নাই দেখা তেনেকুৱা নাই আৰু গাড়ীখন ইয়াতে ঘূৰাইছে আৰু গৈছে গাড়ীখন আকৌ আপোনাৰ লাষ্টগেটৰ ফালে ওলাই গৈছে লাষ্টগেটৰ লাইট কালাৰ টাইপ আছিলে একজেক্টলি হোৱাইট নহয় ক্ৰীম কালাৰ টাইপ চুইফট ডিজায়াৰ জিএমচিএইচলৈ নিয়া হৈছিল যদিও পুনৰ জনাইছো মৃত বুলি ঘোষণা কৰে আৰু ঘটনাস্থলীত উপস্থিত হৈ হাতীগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৰাজধানী দিছপুৰত সংঘটিত ভয়ংকৰ ঘটনাটোক লৈ এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে চেনেলটো সাবস্ক্ৰাইব কৰিব এণ্ড সাইডত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে সব আপডেটছ পাই থাকে বাই বাই